গুৱাহাটীলৈ গৈছিলে নেকি? গুৱাহাটীলৈ গৈছিলোঁ। ৰাতিপুৱা গৈছে? মই আজি এসপ্তাহৰ আগতেই গ'লোঁ। ইয়াত ঘৰত কোন আছিলে? ঘৰত মোৰ মানুহজন আগতে আছিলে। আজি ৰাতিপুৱা তাৰমানে মোৰ ছোৱালী আৰু জোৱাই সিহঁতৰ নিউয়ৰ্কত পোষ্টিং হৈছে। সিহঁতক আজি মানে আমি বিদায় দিবৰ কাৰণে এতিয়া দিল্লী গৈছেগৈ 5টা বজাত। আমি 5টা বজাত সিহঁতক ফ্লাইটত উঠাই পেলাই আমি ডাইৰেক্ট মানে আগত সিহঁতৰ ঘৰ সোমাই বস্তু বাহানি লৈ পেলাই আহি আছোঁ। আহি পেলাই এতিয়া যেতিয়া মানে জখলাবন্ধা পাৰ হৈছোঁ, পাৰ হওঁতে ৰূপমে ক'লে যে দাদাই পানী টেপ খুলি থৈ গ'ল নেকি বাথৰুমৰ। তেতিয়া পানীবিলাক গৈ আছে, পানী তুলিছিলোঁ আৰু গতিকে পানীখিনি জমা হোৱা নাই। আকৌ এবাৰ তুলিলে, আকৌ গৈ থকাটো পিছৰবাৰ শুনিছে বোলে। শুনি পেলাই মই কৈছোঁ তেতিয়াহ'লে চাবি দি থৈ আহিছে নাই বোলে। চাবিটো দিছিলে। তেতিয়াহ'লে বোলে চাবিটো খুলি পেলাই মই ক'লোঁ চাবিটো খুলি পেলাই চাবলৈ দিয়া। 5 মিনিটৰ পিছত আকৌ ফোন কৰিলোঁ, বোলে হেৰি বান্দৰ সোমাল চাগে, টেপ চেপবিলাক চব ভাঙি থোৱা আছে। সেইটো গ'ল আৰু আহি আছোঁ। বান্দৰ ইমান অত্যাচাৰ কৰে। মই আকৌ কৈছোঁ বাৰীখনৰ কবি ছবিবিলাক ঠিক আছে নাই, তাতে জানিম বান্দৰ। তাৰপিছত তুমি চাবাচোন, চাই পেলাই মোক খবৰ দিবা। অলপ পিছত খবৰ দিছে বোলে বাইদেউ সেইটো কথা নহয়, বোলে কথাটো এনেকুৱাই।